মা চাহ লওক দিয়া মা আপোনাক কথা এটা কওঁ কি কথা মা এইকেইদিন ইমান দেৰিকে আহিছে ৰাতি কালিতো ৰাতি 1:30 বজাত আহিছে অকলে মাইনাৰ লগত মোৰ ভয় লাগে আৰু গাটো বেয়া ইমান আমনি কৰিছে আপুনি ক'বচোন কিবা এটা মই ক'লে সদায় কাজিয়া কৰে এটা ডেকালত কি সোনকালে আহিব নি ঘৰলে তোমাক কি ভাত বনাই দিব লাগে সোনকালে আহি কেঁচুৱাটো চাবা আৰু তুমি সেইকণ নোৱাৰিলে কেনেকে হ'ব হেল্ল' মাজনী মা কি হ'ল ইমান ৰাতিপুৱা ফোন কৰিলি যে কিবা হ'ল নেকি আজি কলিকতালৈ গৈছে অফিচৰ কামত 3 দিনৰ কাৰণে সি তোক অকলে ঘৰত থৈ গ'ল লৈ যাবলৈ ক'লতো লৈ নগ'লে আজি দাদাক পঠিয়াই আছো তই দাদাৰ লগতে ঘৰলৈ গুচি আহিবি অকলে থাকিব দৰকাৰ নাই এতিয়া বুজিছ বোৱাৰী আজি মাজনী আহিব দেই চাৰে 12টা হ'ব হ'ল দেখোন দাদা এতিয়ালৈকে অহা নাই নেকি সি ডেকা ল'ৰা আৰু সদায় দেৰিকে আহে সোনকালে আহিব নেকি আৰু আহিব দে তুমি তাক কিয় একো নোকোৱা বৰ ৰাতি বেবীটোলৈ দিগদাৰ নহয় জানো চলি নাথাকিলে তাত থাকি বেয়া লাগে বৰোতো বেয়া লাগে চাগে বাকীহে ছোৱালী বোৱাৰীয়ে ৰাতিপুৱা কৈছিলে কথাটো ঠিকেইটো হেল্ল' বাবা তই ইমান দেৰি ঘৰলৈ অহা নাই যে বোৱাৰী অকলে কেঁচুৱাটোলৈ দিগদাৰ নহয় নেকি সোনকালে আহ ঘৰলৈ